বন্ধুসকল মোৰ চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই এতিয়া আপোনালোকক এটা সৰু পাত দেখুৱাম। সেই পাতটোৰ নাম জানেনে? চাঙৰি টেঙা। গতিকে মোৰ ঘৰতে আছে চাঙৰি টেঙাটো, আহকচোন মই আপোনালোকক দেখুৱাই দিওঁ অকণমান। এইটো চাওক চাঙৰি টেঙা, সৰু চাঙৰি টেঙা এইটো মই তুলিছোঁ, আপোনালোকে দেখিছে। অকণমান নিম খালি। আহক এতিয়া মই বৰ চাঙৰি টেঙা দেখুৱাই দিওঁ। টাবতে মোৰ ৰোৱা আছে। এইটো বৰ চাঙৰি টেঙা দেখিছে, মই ছিঙিছোঁ, অলপমান ছিঙিছোঁ মাত্ৰ আপোনালোকক দেখুৱাবৰ কাৰণে। বলকচোন এতিয়া ইয়াৰ গুণখিনিৰ বিষয়ে জানিম আৰু কেনেকৈ খাব লাগে মই সেইটো অকণমান কম আপোনালোকক। বলক বন্ধুসকল, আমি অনা টেঙেচিখিনি ইয়াত দি ল'লোঁ। এতিয়া পিচিম মানে মই, চাই লওক। এয়া দেখিছে মই পিচি আছোঁ। এতিয়া ৰসখিনি উলিয়াম ইয়াৰ পৰা। হ'ব 2 চামুচ বা 3 চামুচ হ'লেই হ'ব। গতিকে এইখিনি আমি এতিয়া প্ৰথমতে খাই ল'ম, লৈ পেলাই আপোনালোকক গুণানুখনৰ কথা কম অকণমান। এয়া দেখিলে খালোঁ। এতিয়া আপোনালোকক মই কৈ আছোঁ, প্ৰথমতে আপোনালোকে এই টেঙাটোৰ যেতিয়া 2 চামুচ 3 চামুচ খাব, আপোনালোকৰ কাৰোবাৰ যেতিয়া পুৰণি কফ থাকিব ই কিন্তু বাঢ়ি হৈ যাব। আৰু দ্বিতীয়তে এই টেঙেচি টেঙা দি পেলাই যদি মাছ বনায়, আপোনালোকে জানেই মাছৰ জোল বনায়, শাকৰ লগত দিয়ে। গতিকে সেইটো খালে যে আমাৰ কি হয়, গাৰ যে যিটো ছাল একদম সুন্দৰ এটা আহে, মানে উজ্জ্বল। গতিকে সেই উজ্জ্বলটোৰ কাৰণে আপোনালোকে এই ৰসৰ লগত মাছ খাব। টেঙেচি টেঙাই পেটৰ যিকোনো কিন্তু বেমাৰ ভাল কৰে। আৰু লগতে এই টেঙেচি টেঙাৰ পৰা এই স্মৃতিশক্তি বৃদ্ধি হয়। কিন্তু কীট পতংগই যদি কামোৰে তেতিয়াহ'লে ইয়াৰ ৰস অকণ উলিয়াই পেলাই তাত লগাই দিলে কিন্তু বহুত ভাল দেই। আৰু লগতে ই নিদ্ৰাহীনতা দূৰ কৰে। আৰু সংগীসকল, টেঙেচি টেঙাই কিন্তু মদৰ নিচাও নাইকিয়া কৰে। এতিয়া সংগীসকল দেখিলে আপোনালোকে টেঙেচি টেঙাৰ উপকাৰিতাৰ বিষয়ে আজি কিমান ক'লোঁ। গতিকে আপোনাৰ সবে ব্যৱহাৰ কৰিব কিন্তু। আৰু পিছত এটা ভিডিঅ' লৈ আকৌ মই উপকাৰিতাৰ বিষয়ে ক'বলৈ আহি আছোঁ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। বাই।